নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম মোৰ ইউটিউব চেনেল উজনি ৰেখা তপবনলৈ। আপোনালোকে হয়তো বহুতে বগীবিল দলংখন দেখা নাই আজিলৈকে। আহক চাওঁ দলংখন প্ৰথমৰ পৰা একদম শেষলৈকে গোটেই দলংখন সম্পূৰ্ণকৈ দেখুওৱা হৈছে ভিডিঅ'টোত। যদি কোনোবাই বগীবিল দলংখন দেখা নাই তেন্তে চাওক ভিডিঅ'টো শেষলৈকে, নিশ্চয় চাই ভাল পাব আৰু চাই ভাল পালে লাইক এটা কৰি থৈ যাব। ছাবস্ক্ৰাইবটো কৰা নাই হয়তো বহুতে, কিয়নো নতুন চেনেল মই ছাবস্ক্ৰাইব কৰি দিব। আগলৈও এনেকৈ ভাল ভাল ঠাই মই দেখাই থাকিবলৈ চেষ্টা কৰিম। চ' লেটছ ষ্টাৰ্ট। জুৰি জোনমণি ঐ কেনেকৈনো আনিম তোমাক মোৰে ঘৰলৈ, লখিমী কৰি লৈ কেনেকৈনো আনিম তোমাক মোৰে ঘৰলৈ, লখিমী কৰি লৈ কঠীয়া কান্ধত লৈ যামে পথাৰলৈ, খেতি মাটি দৰাত বামে নোহালে গৈ, জোনমণি তুমি আহিবা সঁচাকৈনো মোৰে ঘৰলৈ, বোৱাৰী নহৈ তুমি আহিবা সঁচাকৈনো মোৰে ঘৰলৈ, বোৱাৰী নহৈ। আজি ভন্তিয়ে কান্দিছে পদূলিৰ মুখলৈ চাই, ডাঙৰ ককাই অহা নাই, আজি মাতৃয়ে কান্দিছে পিৰালিৰ এচুকত বহি, ডাঙৰ বোপাই ঘৰত নাই, তাই স্বদেশৰে কথা স্বজাতিৰে কথা একোকে নুবুজে হাই, তাই জানিও নাজানে বুজিও নুবুজে সঘনে চকুলো বুৱাই, তাই কোনে নুবুজাই, তাই বুজাও কাজে নাই, ককায়ো যে নাই, ভন্তিয়ে কান্দিছে পদূলিৰ মুখলৈ চাই, ডাঙৰ ককাই অহা নাই।
তাই কি কথা ভাবিছে হাই সৰু দাদা মুচুন আজি ঘৰত নাই তাই বুজাও তাজে নাই তাই বুজো তাই ভন্তিয়ে কান্দিছে পদূলিৰ মুখলৈ চাই ডাঙৰ ককাই অহা নাই এটি দুটি কৈ পাৰ হ'ল তিনিটি বসন্ত তাইৰ এটি দুটি কৈ পাৰ হ'ল তিনিটি বসন্ত তাই নাপালে বহাগৰ আনন্দ তুলি কেতেকীৰ মাতত হিয়া ভাগে তাইৰ তুলি কেতেকীৰ মাতত হিয়া ভাগে তাইৰ ক্ষণে ক্ষণে মন হয় অশান্ত তাই বুজাও তাজে নাই তাইৰ হিয়া ভাগি যায় ককায়ো যে নাই পুৱা হয় আবেলি আবেলি হৈ গধূলি দিনবোৰ দেখোন নাযায় চেনেহৰ ককাইদেউ কতেনো আছে গৈ একোচোন খবৰেই নাই তাই বুজো তাজে নাই বুজাও তাজে নাই তাইৰ ককায়ো যে নাই ভন্তিয়ে কান্দিছে পদূলিৰ মুখলৈ চাই ডাঙৰ ককাই অহা নাই আজি মাতৃয়ে কান্দিছে ডাঙৰ বোপাই ঘৰত নাই তাই স্বদেশৰে কথা স্বজাতিৰে কথা একো কেনো বুজে হাই তাই জানিও নাজানে বুজিও নুবুজে সঘনে চকুলো বোৱাই তাই কোনেনো বুজাই তাই বুজাও তাজে নাই ককায়ো যে নাই ভন্তিয়ে কান্দিছে পদূলিৰ মুখলৈ চাই ডাঙৰ ককাই অহা নাই জন্মদিনা আছিল বুধ পূৰ্ণিমা মোৰে জন্মদিনা